হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল নয়নমণি দত্তলৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আমিও ভালে আছোঁ। আৰু এতিয়া আছোঁ, গম পাইছে চাগে, আমাৰ বাৰ্তালাভত। আৰু আজি বাৰ্তালাভলৈ আহিব আন এজন ইউটিউবাৰ, অসমৰ জনপ্ৰিয় ইউটিউবাৰ ভূষণ পাঠক। ভূষণ দৃশ্য আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। এটা ভিভো মোবাইল আছিলে আৰু 650টা প্ৰথমতে এনেকৈ বনাইছিলো আপোনাৰ ষ্টেণ্ড নাছিলে আমাৰ প্ৰিয়ংকা বিশ্বৰ এটা ইণ্টাৰভিউ আছে এনেকৈ ইণ্টাৰভিউ কৰিলে ষ্টেণ্ডটো নাছিলে তাৰমানে মই জিৰ' ইনভেষ্টমেণ্ট ইউটিউবত তাৰমানে একেবাৰে 1 টকা ইনভেষ্ট কৰা নাই মই ভাবিছোঁ যে কিবা যদি কৰিব পাৰোঁ কৰিম তেনেকুৱা টাইপৰ নিজে পইচা ইনভেষ্ট নকৰোঁ এটা মোৰ এক্সপেক্টেশ্যন নাথাকিব যদি পইচা বহুত বেছি ইনভেষ্ট কৰি দিওঁ আজিকালি বহুতে পইচা ইনভেষ্ট কৰে কেমেৰা কিনে লেপটপ কিনে কিবা কিনে পিছত ছাকচেছ নহ'লে মনটো বেয়া লাগিব চ' মই তেনেকুৱা টাইপৰ কৰি মোবাইলতে কৰিলোঁ 650টা ভিডিঅ' মোবাইলতে এডিটিং তাৰপিছত তাৰ কেনন কেমেৰা ল'লোঁ সেইটো দি আপোনাৰ ইণ্টাৰভিউ কেনন ল'লোঁ তাৰপিছত আপোনাৰ তাৰপিছত বেয়াৰ মাইক ল'লোঁ মোৰ এতিয়া নাই মোৰ জিৰ' ইনভেষ্টমেণ্ট এইটো কেমেৰা পাৰ্থৰ কেমেৰা এইটো কেমেৰা মোৰ কেমেৰা এইটো মই ৰেকৰ্ডাৰটো লাগে কাৰণে কিনিছোঁ গতিকে মোৰো জিৰ' ইনভেষ্টমেণ্ট আপোনাৰ তাৰপিছত আপোনাৰ সেই লেপটপ কিনিলোঁ এটা লেপটপত এডিট কৰা হোৱা নাই বাৰু জাষ্ট ট্ৰেন্সফাৰ কৰা কাৰণে তাৰপিছত গোপ্ৰ এটা কিনিলোঁ। ইউটিউবৰ যিটো যাত্ৰা, প্ৰথম আপুনি কেনেকৈ আহিছিলে, প্ৰথম ভিডিঅ'টো কি আছিলে অকণমান কওকচোন। প্ৰথম ভিডিঅ' কি আছিল? প্ৰথম ভিডিঅ' মোৰ তাৰমানে মিছন চাইনা ফিল্মখনৰ যেতিয়া ৰিলিজ হৈছিল ন মিছন চাইনাৰ আগত মই তাৰমানে আৰম্ভ কৰিছিলোঁ ফিল্মৰ ওপৰত কিমান আগতে ইণ্টাৰেষ্ট আপুনি জানেই ফিল্মৰ লগত ৰিলেটেড এটা লগত মই নিউজ পেপাৰত দেখিছিলোঁ বিভিন্ন নিউজ পেপাৰ আমাৰ বহুত আগতে বহুত লিখিছিলে চ' নিউজ পেপাৰতে আৰম্ভ কৰিছিলোঁ মই কাৰণ মই ডাইৰেক্ট এনেকুৱা নহয় যে ইউটিউবত ডাইৰেক্ট আহি পঢ়ি গৈছোঁ আগতে মই নিউজ পেপাৰত বস্তুবিলাক লিখি আছোঁ লিখি বহুত আৰ্টিকেল মই ভাবিলোঁ যে আমাৰ যিবিলাক আৰ্টিকেল লিখোঁ সেইবিলাক আমি যদি ভাৰ্চুৱেলি ভিডিঅ' আকাৰত কওঁ মানুহ চাইও বেছি ভাল লাগিব পঢ়াটো ভাল বাৰু কিন্তু ভিডিঅ' হিচাপত আকাৰত চালে আৰু বেছি ভাল লাগিব চ' তেনেকুৱা মই আৰম্ভ কৰিলোঁ ফিল্মৰ মিছন চাইনাখন কিয় হিট হ'ব মই কাৰণ দিলোঁ মিছন চাইনা ইমান হাইপ হৈ আছে ইমান কিয় হিট হ'ব মিছন চাইনাৰ ৰিভিউ দিলোঁ পাব্লিক ৰিভিউ দিলোঁ তাৰপিছত লাহে লাহে মই ভাবিলোঁ যে আমাৰ অসমৰ এক্টৰ এক্ট্ৰেছবিলাকৰ বায়'গ্ৰাফী ইমান বেছি নাই বায়'গ্ৰাফী গুগলত যদি মাৰোঁ জুবিন দা বা দুই এটাৰ বাহিৰে বায়'গ্ৰাফী ক'ত ঘৰ কি পঢ়িছে কেনেকৈ কি হৈছে একো মানুহে নাজানে মই নিজে গম পোৱা নাছিলোঁ উইকিপিডিয়াতো সেই টাইমত জুবিন দা বা এটা দুটাহে আছিলে মই ভাবিলোঁ যে এনেকুৱা যদি ইণ্টাৰভিউ কৰোঁ আপোনাৰ বায়'গ্ৰাফী টাইপ তেওঁৰ তাৰমানে গোটেই কেনেকৈ ঘৰ ক'ত মাক দেউতাকৰ নাম কি পঢ়িছে তেওঁৰ ছাকচেছ ষ্টৰী তাৰ পৰা যদি কোনোবা ইনস্পায়াৰ হয় তেনেকুৱা ভিডিঅ' আৰম্ভ কৰি প্ৰথম কিন্তু মই মিছন চাইনাৰ সেই প্ৰথমতে মানে এতিয়া এটা বস্তু যদি তুমি চোৱা যে অসমৰ অমুকজন চেলিব্ৰিটি বা অমুকজন গায়ক অমুকজন অভিনেতা তেওঁলোকৰ যদি বায়'গ্ৰাফী চাব বিচাৰা তুমি যদি মাৰা ভূষণৰ চেনেলতেই তুমি পাবা আৰু লগতে আৰু এটা গানো আছিলে নহয় এটা গানো ওলাইছিলে মাজতে গান এটা আছিলে বাৰু আছামিজ মিক্সাৰ বুলি আমাৰ তাৰমানে তিনিটা ইউটিউবাৰ কেইটামানক লৈ লিখিছিলে পুৰো কথা কৈ দিনা মানে হেৰি কৰিছিলে আৰু লগতে আপুনি ক'লে ক'লে ইণ্টাৰভিউ লগতে কণ্ট্ৰভাৰ্চিও কিছুমান হয় মই এইটো কম হেৰি চলি আছে ন নম্বৰ এয়া ভূষণ দা আহি পালে বাৰ্তালাপ কেনেকুৱা লাগিলে বাৰ্তালাপত আহি নমস্কাৰ বাৰ্তালাপত আহিলোঁ বাৰ্তালাপত আহিলে বাইদেউক লগ পালোঁ বহুত বেছি ভাল লাগিলে আহি আপোনাকো লগ পাই ভাল লাগিল গোটেই ষ্টুডেণ্টখিনিৰ লগত আৰু বাইদেউ ইয়াত ষ্টুডেণ্টে বৰ্তমান আৰু বহুত বেছি ভাল লাগিলে খুব ধুনীয়া ধুনীয়া প্ৰশ্ন কৰিলে মই উত্তৰ দিব চেষ্টা কৰিলোঁ আৰু চক্ৰৱৰ্তী দাক লগ পালোঁ ধুনীয়াকৈ কথা পাতিলোঁ আহি বহুত বেছি ভাল লাগিলে আৰু শুভকামনা থাকিলে ধুনীয়াকৈ বেষ্ট উইচেছ থাকিলে ভালকৈ সকলোৱে যাতে আগবাঢ়ি যায় ধুনীয়াকৈ বাৰ্তালাপৰ পৰা সেইটো কামনা কৰিছোঁ থেংক ইউ আজিলৈ মই মোৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আশা কৰোঁ আপোনালোক সকলোৱে ভিডিঅ'টো চাই ভাল পাব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিছে তেওঁলোকক অশেষ ধন্যবাদ আৰু যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব